তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। চ' আজি মই আপোনালোকক লৈ আনিছোঁ মই কাম কৰা জেগালৈ, MSME টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ। চ' ইয়াত আজি আমি বিশ্বকৰ্মা পূজা পাতিছোঁ। চ' আহকচোন আমি ভিডিঅ'টো উপভোগ কৰোঁ, আৰু ভিডিঅ'টো চাই যদি ভাল পায় শেষলৈকে চাব আৰু লাইক আৰু কমেণ্ট কৰি দিব। তো হে গাইজ, এতিয়া পুৱা 7টা বাজিছে মাত্ৰ। চ' মই অলপ সোনকালে গুচি আহিলোঁ আজি। আচলতে যোৱাকালি মোৰ ডিপাৰ্টমেণ্টত অলপ বেলুন এনেকৈ অলপ সজাই আঁৰিছিলোঁ। চ' ৰাতি অলপ বতাহো আহিছিল, অলপ বৰষুণো হৈছিল। চ' সেইবিলাক বেয়া হৈছে নেকি, এপাক চাম বুলি সোনকালে আহিলোঁ। কিয়নো ষ্টাফৰটো কোনো অহা নাই এতিয়া, আনুমানিক তেওঁলোক 10টা বজাৰ আগত নাহে। চ' মই ভাবিলোঁ একবাৰ ইমান কষ্ট কৰি সজালোঁ যেতিয়া একবাৰ চাই যাওঁ। চ' সেইকাৰণে মই অলপ সোনকালে আহিলোঁ। তো বন্ধু বান্ধৱীসকল, মনটো সঁচাকৈ বহুত বেছি ভাল লাগি আছে, কিয়নো বেলুনখিনি বিশেষ একো ক্ষতি নহ'লে। কিয়নো বতাহ আৰু বৰষুণ অহাৰ পিছতো ইমান সুন্দৰকৈ থকাৰ বাবে মনটো ভাল লাগিছে। কিয়নো যোৱাকালি ৰাতি 8টা বজালৈকে বহুত কষ্ট কৰি লগাইছিলোঁ। ইমানখিনি বেলুন ফুলোৱা আৰু সজোৱাটো বহুত কষ্ট দেই। চ' বন্ধু বান্ধৱীসকল, এইটো চেগতে মই আপোনালোকক এই মেচিনটো দেখাব বিচাৰিম, কিয়নো ইয়াৰ আগৰ এটা ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁ মই ক'ত আৰু কি কাম কৰোঁ আপোনালোকক দেখাম। চ' বন্ধু বান্ধৱীসকল, এইটোৱে হৈছে প্লাষ্টিক ইনজেকশ্যন মল্ডিং মেচিন। টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰত এই মেচিনটো প্ৰডাকশ্যন আৰু ট্ৰেইনিং দুইটা পাৰপজৰ বাবে আনিছে। চ' মই এইটো মেচিনতে অপাৰেটিঙৰ কাম কৰোঁ। বৰ্তমান যিহেতু লকডাউন আৰু ক্লাছ এতিয়ালৈকে হোৱা নাই, ষ্টুডেণ্টবিলাকো চব অহা নাই, গতিকে মেচিনটো বৰ্তমান বন্ধ হৈ আছে। চ' আপোনালোকক পিছৰ এটা ভিডিঅ'ত মই মেচিনটো চলি থকা অৱস্থাত দেখাম। আৰু যিহেতু মোৰ এই ঘৰটো বনাই এতিয়ালৈকে হোৱা নাই, CPW কাম এতিয়ালৈকে কমপ্লিট হোৱা নাই, গতিকে ভিডিঅ' মই দিয়া হোৱা নাই। তো বন্ধু বান্ধৱীসকল, এইটো আপোনালোকে দেখিছেনে, এটা কি চকৰি ফেটি বোলে, কিবা ফেটি সাপ, কি মস্ত বা। চ' ষ্টাফৰ কোনো অহা নাছিল বাবে এনেই অলপ ইফালে সিফালে ঘূৰি ফুৰোঁতে হঠাৎ দেখি পালোঁ। চ' প্ৰথমবাৰ দেখিছোঁ, খুব ভয় খালোঁ দেই দেখি কিনে। সন্মুখতে ওলাই দিছিল ফেট তুলি কিনে, তাৰপিছত সি নিজেই আঁতৰি গৈ এই টিংপাতৰ তলত সোমালেগৈ। যিমান পাৰি গৰমৰ দিনত আঁতৰি থকাই ভাল কিছুমান হাবি জংঘলৰ পৰা। তো বন্ধু বান্ধৱীসকল, আপোনালোকে দেখিছে ষ্টাফৰ কেইবাজনো পাইছেহি আৰু ছাৰ সকলো আহিছে। আৰু এতিয়া বিশ্বকৰ্মাৰ মূৰ্তিটো সকলোৰে বাবে মুকলি কৰি দিব চাব পৰাকৈ, আৰু এই আঁৰ কাপোৰ আঁতৰাই দিবলৈ লৈছে। আৰু এনেদৰেই পূজাৰ কাম লাহে লাহে আগবাঢ়িছে। তো বন্ধুসকল, ইয়াত পূজাৰ কাম আগবাঢ়ি থাকক, মই আপোনালোকক লৈ যাম বেলেগ এটা ঠাইলৈ। তো এইফালে চাওক, এয়া হৈছে কেণ্টিন। এতিয়া কেণ্টিনত খোৱাৰ বাবে কিবা কিবি যোগাৰ চলি আছে। চ' আপোনালোকক মই দেখাইছোঁ কি কি বনাইছে। চ' এয়া হৈছে আমাৰ দত্তদাই আজি কৰিছে হাই হাই হাই। চ' এয়া সন্থাই, হাই সন্থাই, অ'কে। চ' এয়া সোণমণি। চ' এওঁলোকে এতিয়া কিবা বনাই আছে। এয়া হৈছে পনীৰ, আৰু এইফালে কিবা বনাইছে বোলে আলু বাটাৰ মছলা এনেকুৱা কিবা, আৰু এই ভিতৰত কিবা পোলাও বনাই আছে। চ' এইটো হৈছে বিগৰাই, হেল্ল' হাই। চ' ই ভৰাই আছে এতিয়া পানী। চ' খোৱা বোৱাৰ বাবে আয়োজন প্ৰস্তুতি চলি আছে পূৰা পূৰ্ণোদ্যমে। আৰু এয়া কিবা যেন আনাৰসৰ কিবা চাটনি, কাজু বাদাম চাদাম এনেকৈ দি, জ্বলা নহয় খালি খুব ভয়। চ' বন্ধুসকল, পূজা হৈ গ'ল, এতিয়া খাবলৈ বুলি আহিছোঁ। এতিয়া আহি কেণ্টিনতে বহি আছোঁ। হাই। তো এইফালে খাই আছে সিহঁতি। চ' আমি বহি আছোঁ, এয়া পোলাও পাইছোঁ, কিন্তু বাকী পনীৰ আৰু কিবা কিবিবিলাক পোৱা নাই। চ' ৰৈ আছোঁ। 2টা বাজি গ'ল যিহেতু ভোক লাগিছে। আৰু অসমীয়াত এষাৰ কথা আছে এনেও, বোলে খাই বৈহে ভকতি, নে কি কয়?
বন্ধু বান্ধৱীসকল আজিলৈ বিদায় লৈছোঁ, কিয়নো দিনটো বহুত ফূৰ্তি কৰিলোঁ, নাচিলোঁ আৰু খুব এটা ভাল দিন পাৰ কৰিলোঁ। এইটো এটা মোৰ কাৰণে বহুত ভাল এক্সপিৰিয়েঞ্চ হয়, কিয়নো টুলৰুমৰ ট্ৰেইনিং চেণ্টাৰত মই আগতে এনেদৰে বিশ্বকৰ্মা পূজা বা এনেকুৱা কোনো অকেশ্যন পোৱা নাই, কিন্তু খুব ভাল লাগিলে আজি। সকলো ষ্টাফ আৰু ছাৰ বাইদেউসকলো আহিছিল, সকলোৰে লগত ফূৰ্তি কৰিলোঁ, নাচিলে সকলোৱে। চ' দিনটো ভালেই গ'ল। আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন কৰি দিব, আৰু যিসকলে ভিডিঅ'টো চাই ভাল পাইছে তেওঁলোকে কিবা এটা কমেণ্ট কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব। চ' বন্ধু বান্ধৱীসকল আজিলৈ তেনেহ'লে আহিছোঁ। খুব সোনকালে এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকক লগ পাম। চ' আজিলৈ বিদায়, টাটা, বাই বাই।